ভগৱানক চিন্তি ৰাতিপুৱাই দিনটোক লাগি আৰম্ভ কৰিছোঁ। সদায় কৰাৰ নিচিনাকৈ ৰাতিপুৱাই পুৱাই জীৱনৰ চাবি পাত পকাইছোঁ। বতৰৰ মহিমা বুজাই টান হঠাৎ বৰষুণ আহিল, পাত্তাই নাপালো। বৰষুণৰ মহিমাতে 2 চকীয়াৰ পৰা আহি 4 চকীয়াত বহিলো। এনেও গেষ্টিক উঠবো তেনেও গেষ্টিক উঠবো, সেইগিলা চিন্তা বাদ দিলো। পৰঠা আৰু গাখীৰ দিয়া চাহ দি ৰাতিপুৱাটো আৰম্ভ কৰি দিলো। আমি কৌশিকৰ টাটা পাঞ্চত উঠি এটা বিশেষ কামক লাগি 5টা মানুহ ওলাইছো আৰু কামটো অকণমান দেৰিকৈ আপোনালোকক কম বুলি ভাবিছোঁ। মঙলদৈ ব্লক চকৰ এখন চেলুনত সোমালোঁ আৰু সেই বিশেষ কামটোৰ কাৰণে কৌশিকৰ দাড়ি চুলিগিলাকৰ অলপ পৰিৱৰ্তন কৰি দিলোঁ। মাৰে চুলি কুচা বাপে ভৰি মোচা আগে ঝুকে ললিকিয়া বালিতে উৰৈ বালি মাহি চৰে বালিতে বান্ধিলা বাহা তহঁতৰ বৈনেৰে মাছ মাৰি থাকোতে গুৰখীয়াই খহালা খোপা কটা বাঁহৰ মূৰা গোৰ্খাপুৰ বাগাৰা ৰঙা ৰঙা বৰণৰ টোপ পিন্ধা কাপোৰ খুলি কিয়া কামোৰ মালিকে হিনা জোখালো মঙলদৈ ফালৰ পৰা আহি বৰদলগুৰিৰ পৰা লেফ্টে সোমাইছো আৰু কিয় আহিছো জাগাখিনি পোৱাৰ পিছত আপোনালোকক জনাম বুলি ভাবছো। এয়া আছে কৌশিক, আমাৰ সীমান্ত কাশ্যপ আৰু আমাৰ সকলোৱে পৰিচিত উমা। চক্ৰ পানী শৰণে শৰণ লৈলো তুষ্ট হইবা জানি দেৱানন্দত মথেনি হয় খতৰাত পাছেতি বহাগ মাহত দেউল হয় দিন এটি এটি এইটো ন আহি আমি 5টা মহাবাহুৰ পাৰত আহি উপস্থিত হৈছো আৰু কি আহিছো আপোনালোকক কবা ওলাইছো। শৰ্ট ফিল্মো বলবা পাৰি, শৰ্ট ষ্টৰি বলবা পাৰি, মাত্ৰ কিবা এটা সৰুকে আমি কৰি আছো আৰু তাৰে আজিৰ শেষৰ এটা বিশেষ শ্বট লবার কাৰণে আমি আহি এইখিনি জায়গাত উপস্থিত হৈছো। এয়া মোমা আছে, মোমাই এটা বিৰাট ডাঙৰ চৰিত্ৰ কৰিব, অতি ডাঙৰ। আৰু এয়া আমাৰ মেকআপ চলি আছে আৰু আমাৰ ডিওপিয়ে মেকআপ আৰ্টিষ্ট মেকআপে দিও আৰু এয়া ওলাব আৰু আমাৰ কাশ্যপ চহৰীয়া জনপ্ৰিয় অভিনেতা, আগতে ক'তো কৰি পোৱা নাই। আৰু আমাৰ কৌশিক আৰু তেখেত অলপ অৰ্ধনগ্ন হৈ আছে। ধন্যবাদ। চবৰে সহযোগত শ্বুটিঙৰ কামখিনি সম্পন্ন কৰি এই লোকেশ্যনৰ পৰা বিদায় ল'লোঁ। মই খোজকাঢ়ি আহিছোঁ আৰু মানে ৰাস্তাটো এতিয়া ভয় লগা নুমিহে দিলোঁ আমি। এইফালেদি যাই উঠাব লাগিব। এতিয়াতো আমাৰ ভাষা থিয়াগুৰিয়াৰ ওপৰত দি গাড়ী আৰামত উঠি টাটা পাঞ্চ হয়, আৰামত উঠো। এতিয়া আমি যাম ডাইৰেক্ট মঙলদৈ। শ্বুটিং বাৰু ভালে ভালে শেষ হ'ল। হঠাৎ এটা প্লেনিং কৰিলোঁ গধূলা অলপ উজনিৰ ফালে যাম। এইটা বহুতখিনি যোগাৰ কৰিব আছে, ওলাবা আছে। আপোনালোকক একে নাইট চুপাৰৰ ওচৰতহে লগ পাম। তেতিয়াৰ ভিডিঅ'টো সেইখিনিতে সামৰিলোঁ। এতিয়া আকৌ এটা নতুন কথা, এটা নতুন নৈশ যাত্ৰাৰ ভিডিঅ' এটাৰ পাতনি মেলিলোঁ। শ্বুটিং শেষ কৰোঁতে প্ৰায় 4টামান বাজছি আৰু এতিয়া 6:30টাত ভেবাঘাটত নাইট চুপাৰ লাগছে। আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ দিনটো শ্বুটিং কৰিলোঁ আৰু হঠাতে প্লেন এটা কৰি ভেবাঘাটত নাইট চুপাৰত শিৱসাগৰক লাগি এটা টিকেট কৰিলোঁ। গধূলা 6:30 বজাত ভেবাঘাটত সঞ্জীৱনী নামৰ নাইট চুপাৰখনত বহিলোঁ আৰু বহি বহাই আহি একেবাৰে জখলা বান্ধাত চাহ খাব নামিলোঁ। একাপ গাখীৰ দিয়া চাহ আৰু এটা কাজু বৰফি খাই আকৌ সাজু হ'লোঁ। মানুহগিলাও বাছত চিটে বহিল। শিৱসাগৰ অভিমুখে দ্ৰুত গতিত বাছখনৰো চকা ঘূৰিল। হঠাতে বাছত বহি থাকি প্লেনিং চেঞ্জ হ'ল, যোৰহাটতে নামিম।
বন্ধু যিটো যোৰহাটতে থাকে তাক লৈ পিছদিনা শিৱসাগৰ ঘূৰিম। পুৱা ৰাতি 2:30 বজাত যোৰহাটত নামি দিলোঁ। যিটোলৰ ৰুম ইয়াৰ পৰা 5 কিলোমিটাৰমান দূৰত হ'ব জনশূন্য ৰাজপথত খোজ ধৰিলোঁ। ভাগ্য ভাল বাৰু কিবাকৈ এখন টেম্পো পালোঁ। এই টেম্পোত দাদাটোকে সংগী কৰি লৈ পুৱা ৰাতি যোৰহাট টাউন ঘূৰি ফুৰিলোঁ। অৱশেষত 3টামান বজাত আহি যিটোলৰ ৰুম পালোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, শিৱসাগৰৰ কথাগিলা পিছৰ ভিডিঅ'টোহে পাব।